একশন মুডত ৰাণীপুৰ কামৰূপ বন সংমণ্ডলৰ বিষয়া ৰজি বৰ্মন। ভোলাগাঁৱত বন্যদস্যুই চলাইছে ৰমৰমীয়া কাঠৰ বেহা। কোনে চলাইছে অবৈধ কাঠৰ ব্যৱসায়? একশন মুডত ৰাণীপুৰ কামৰূপ বন সংমণ্ডলৰ বিষয়া ৰজি বৰ্মন। বহুকেইজন ব্যৱসায়ীৰ পৰা ভোলাগাঁৱত বৃহৎ পৰিমাণৰ কাঠ জব্দ। ভোলাগাঁৱৰ কুখ্যাত বন মাফিয়া শ্বাহজাহান আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বহু পৰিমাণৰ কাঠ। লগতে আৰু আকৰাম আলীক জব্দ কৰে বহু পৰিমাণৰ অবৈধ কাঠ। ৰাণীপুৰ কামৰূপ বন সংমণ্ডলৰ বিষয়া ৰজি বৰ্মনৰ নেতৃত্বত বন বিভাগৰ এটা সজাতি দলে ভোলাগাঁৱত ৰাতিপুৱা 5 বজাত অভিযান চলাই প্ৰায় 1 লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে। বহুদিনৰ পৰা ৰাণী ভোলাগাঁও অঞ্চলত একাংশ বন্যদস্যুই অবৈধভাৱে কাঠ সৰবৰাহ কৰা ঘটনা পোহৰলৈ আহিছে। পৰৱৰ্তী সময়ত এই বন্যদস্যুসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম ডিজিটেল।